হাদিছ এটাত আহিছে যে বনি আদম মানে আদমৰ সন্তানসকলৰ কিয়ামতৰ দিনা এটা খোজ আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে 5টা প্ৰশ্ন উত্তৰ নিদিয়ে। কি 5টা প্ৰশ্ন? কি 5টা প্ৰশ্ন হ'ব একদম মন দি শুনিব। 1 নম্বৰ যে তেওঁৰ সম্পূৰ্ণ জীৱনটো ক'ত খৰচ কৰিলে, 1 নম্বৰ প্ৰশ্ন। হাদিছৰ কথা, এইটো মোৰ কথা নহয়, আল্লাহৰ পিছত আমি কৈছে যে সম্পূৰ্ণ জীৱনটো তেওঁ ক'ত খৰচ কৰিলে এইটো তেওঁ হিচাপ দিব লাগিব। 1 নম্বৰ উমৰ মানে সম্পূৰ্ণ বয়স মানে নিজৰ গোটেই জীৱনটো। তাৰপিছত স্পেচিয়েলি খাছ কৰি এটা কথা কৈছে আন শাবাবিহি জৱানী ইউথ, মই জৱানী কালটো মোৰ ইউথনেছটো মোৰ ইউথ কালটো ডেকা কালটো মই ক'ত কটালোঁ। মই ডেকা কালটো যদি জিমত কটালোঁ বুলি কওঁ নচলিব। মই ডেকা কালটো যদি খেলা ধূলাত কটালোঁ বুলি ক'লোঁ নহ'ব। যদি মই কামাই কৰি পেলাই কটালোঁ ক'লে নহ'ব। ঠিক আছে, কামাইটো কৰিবই লাগিব, কামাইটো জৰুৰী বস্তু, কৰিবই লাগিব, হালাল ৰিজিক কৰাটো ইবাদত, কিন্তু লগতে আল্লাহৰ হুকুমখিনি মই আদায় কৰিছোঁ নে? নামাজ ৰোজা বেছি নালাগে, তাহাজ্জুদ পঢ়ি থকা হ'লেতো ভাল, নকৰিলেও হ'ব, কিন্তু যিখিনি 5 ওয়াক্ত নামাজ আছে ফজৰ, আসৰ, জোহৰ, আসৰ, মাগৰিব, ইশা আৰু ৰোজা, যদি জাকাত দিব পাৰোঁ জাকাত দিলোঁ, নামাজ আৰু ৰোজাটো একদম কম্পালচৰি কৰিবই লাগিব। গতিকে এইখিনিৰ হিচাপ কিন্তু পাই তন্ন হিচাপ হ'ব। সেইকাৰণেতো কৈ থাকে আমাৰ বুজুৰ্গসকলে যে আমি ব'লক জামাতত যাওঁ। জামাতত গ'লে কি হ'ব? 3 দিনৰ জামাতত যোৱাৰ পিছত এজন মানুহে ক'ব নাই নামাজটো পঢ়িব লাগে, এটা ট্ৰেইনিং হৈ যায়। গতিকে কৈছে শাবাবিহি ইউথ কালটো ডেকা কালটো ক'ত খৰচ কৰিলোঁ সেইটো আহিব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ব যে আন মালিহি নিজৰ মাল সম্পত্তি, নিজৰ মোৰ দৌলত মিন আইনাক তাচাবা, ক'ৰ পৰা মই দৌলত আনিলোঁ। 4 নম্বৰ ক'ৰ পৰা মই দৌলত আনিলোঁ, দৌলত মানে কামালোঁ, ক'ৰ পৰা কামাই কৰিছোঁ। ৱা ফিমান চাৰাফা আৰু ফিমা আনফাকা, আৰু ক'ত মই খৰচ কৰিলোঁ। এই 2টা প্ৰশ্ন, 2 4টা প্ৰশ্ন হ'ল। 4টা প্ৰশ্ন হ'ল। এটা হ'ল নিজৰ উমৰ সম্পূৰ্ণ বয়সটো, দ্বিতীয়টো হৈ গ'ল নিজৰ ডেকা কালটো ক'ত কটালোঁ, 3 নম্বৰ হ'ল মই দৌলত ক'ৰ পৰা কামালোঁ, মানে ধন টকা পইচা মই ক'ৰ পৰা আৰ্ণ কৰিলোঁ, কামাইছোঁ, আৰু ক'ত খৰচ কৰিলোঁ সেইটোও লাগিব। মই কামাইছোঁ ঠিক আছে, মই হালাল কামাইছোঁ, কিন্তু ক'ত খৰচ কৰিলোঁ, হাৰামত খৰচ কৰিছোঁ নেকি এইটোও লাগিব। এতিয়া হালাল খৰচ কৰা ক'ত কৈছে, নিজৰ পৰিয়ালৰ কাৰণে যিটো খৰচ কৰা হয় সেইটো সদকা বুলি কৈছে। নিজৰ পৰিয়ালৰ মুখত যদি মই নিজৰ বিবিৰ মুখত যদি মই এটা লোকমা উঠাই দিছোঁ হাঁহি মুখে, সেইটো সদকা বুলি কোৱা হৈছে। বিবিৰ হক এইটো। ল'ৰা ছোৱালীৰ মুখত যদি মই ভাত উঠাই দিছোঁ, মই কিবা খাদ্য উঠাই দিছোঁ, উঠাই মুখত খুৱাই দিছোঁ, সেইটো সদকা বুলি কোৱা হৈছে। সেইটো মই এক্সট্ৰা সোৱাব পাম। সেইবিলাকত খৰচ কৰিব লাগে। ভাল কামত, কোনোবা মছজিদ মাদ্ৰাছাৰ কালেকশ্যন আহিছে বোলে ভাল কামৰ কাৰণে চান্দা দিব লাগে, সেইটোতো খৰচ কৰিব লাগে কৈছে, সেইটো ভাল কাম। আৰু বহুত ভাল কাম আছে। ল'ৰা ছোৱালী শিক্ষা দীক্ষাত খৰচ কৰিব লাগে, যিমান মন যায় ভাল কামত খৰচ কৰা। বিয়া পাতি পেলাই ডেক বজাই উধাই খৰচ কৰাটো কৈছে ভাল কাম নহয়। এইবিলাক বিয়া পাতিব লাগে, যিখিনি বিয়াত যাতে ফজুল খৰচ নহয়। আমাৰ মানুহে বিয়াত এখন বিয়াত 5 লাখ 10 লাখ 20 লাখ 25 লাখ টকা লাগে বাজেট কৰে, ফজুল খৰচি। এইটো কোৱা হৈছে যে ইন্নাল মুবাজ্জিৰিনা কানু ইখৱানুশ শায়াতিন, কৈছে ফুজুল খৰচি কৰাটো শয়তানৰ ভাই বুলি কোৱা হৈছে। যিজনে ফুজুল খৰচি কৰে, অবাবত মানে বেহিচাপ পইচা খৰচ কৰে, যিটো কোনো কাম নাই, ফুজুল খৰচি কৰে, তেওঁ শয়তানৰ ভায়েক বুলি কোৱা হৈছে। চিন্তা কৰক। তাৰপিছত সেইকাৰণে কৈছে যে ক'ৰ পৰা কামালা, ক'ৰ পৰা খৰচ কৰিলে এইটো হিচাপ দিয়া, পাই পইচাৰ হিচাপ দিব লাগিব। এইটো নহয় যে মই মছজিদৰ সম্পাদক হৈ আছোঁ কাৰণে, মছজিদৰ সভাপতি হৈছোঁ কাৰণে এই সময়খিনিত খালি মছজিদৰে হিচাপ দিব লাগিব, নহ'ব। আমি গোটেই জীৱনটো কিবা নহয় কিবা সম্পাদক হৈ আছোঁ, আল্লাহৰ সম্পাদক। আল্লাহ যে টকা দিছে, আল্লাহ যে কামানি কৰিবলৈ শক্তি দিছে, শক্তি কামাইছোঁ, আৰু এইখিনি হিচাপ কিতাপ মই ৰাখিব লাগিব। আল্লাহৰ ওচৰত সেইখিনি হিচাপ দিব লাগিব, জীৱনভৰৰ হিচাপ দিব লাগিব। তাৰপিছত কৈছে মা যা আমিলা ফিমা আলিমা, যে তুমি যিখিনি জানিছিলা সেইখিনি কি আমল কৰিছিলা। যিখিনি মই জানিছিলোঁ শিকিছিলোঁ সেইখিনিৰ ওপৰত আমল কি কৰিছিলোঁ। এই 5টা প্ৰশ্ন উত্তৰ। এই 5টা প্ৰশ্ন আমি উত্তৰটো একদম জীৱনতে আমি লৈ থ'ব লাগিব। তে চিন্তা কৰক জীৱনটো কিমান জটিল। আমি খালি আহিছোঁ গৈছোঁ সেইটো নহয়, আমি জীৱনটোত যে আহিছোঁ ইয়াৰ এটা উদ্দেশ্য আছে। আল্লাহ তাআলাই 2জন ফৰিষ্টা আমাক নিৰ্ধাৰণ কৰি ৰাখিছে, এজনে ভাল লিখি আছে, এজনে বেয়া লিখি আছে। খালি এটাই আমাৰ পাৰ্থক্য আছে ভাল আৰু বেয়াৰ মাজত, কৈছে ভাল যিজনে লিখে সেইবিলাক কেতিয়াও মচি নাযায়, কিন্তু যিজনে বেয়া লিখি আছে যদি মই লগে লগে তৌবা কৰোঁ আৰু তাৰপিছতে যদি ভাল কাম কৰোঁ তেতিয়াহ'লে এইখিনি ডিলিট হৈ যাব। ডিলিট আজিকালি মোবাইল যিবিলাকে চলায়, কম্পিউটাৰ যিবিলাকে চলায় জানে ডিলিট বস্তুটো কি।
ডিলিট হৈ যাব, একেবাৰে ডিলিট হৈ যাব যদি মই তৌবা কৰোঁ। বেয়া কাম কৰি যাওঁ, বেয়া কাম কৰি আছোঁ, কিন্তু মোৰ এদিন এহছাছ হৈ গৈছে আল্লাহ মই যাতে আৰু মোক মাফ কৰি দিয়ে, মই বহুত বেয়া কাম কৰিলোঁ। যদি এবাৰ আস্তাগফিৰুল্লাহ বুলি একদম দিলছে কওঁ, তৌবা কৰোঁ, তেতিয়াহ'লে মোৰ মাফ হৈ যাব। তৌবাৰ কনচেপ্টটো আমাৰ মানে আমাৰ ভুল হৈ আছে। তৌবা বুলি ভাবে যে জোনাবক মাতি আনিলোঁ, গামোচা এখন ধৰিলোঁ, ধৰি পেলাই বোলে আজিৰ পৰা মই যি কৰিলোঁ মাফ কৰি দিয়া আৰু বোলে ৰাইজে ধৰিছে, সেইটো তৌবা নহয়। জোনাবক 10 টকা কি কয় 50 টকা, আমাৰ কিমান 100 টকা, জোনাবক 100 টকা দি দিলোঁ আৰু তৌবা কৰি গামোচা ধৰি ল'লোঁ, হৈ গ'ল, এইটো তৌবা নহয়। অন্তৰেৰে যেতিয়ালৈকে আল্লাহক মই নিজকে সঁপি দিয়া নাই তেতিয়ালৈকে তৌবা নহয়। যেনেকৈ মোৰ বাবাৰ মই কিবা এটা কি কৰিলোঁ, মোৰ মা বাবাৰ মই নাফৰমানি কৰিলোঁ, নাফৰমানি কৰাৰ পিছত ৰাইজে ধৰিছে, ঐ বাপেৰ ভৰিত ধৰ, মই সেই ওপৰলৈ চাই ভৰিত ধৰিছোঁ, সেইটো বাপেক সন্তুষ্ট হ'ব? কেতিয়াবা সন্তুষ্ট হ'ব? অকল বাপেকেই নহয়, ভাই ককাই বা ওচৰ চুবুৰীয়া যিকোনো ডাঙৰ মানুহৰ লগত যদি মই কিবা বেয়া ব্যৱহাৰ কৰিছোঁ, কিবা কৰিছোঁ, তেওঁ মনত বেয়া পাইছে, কষ্ট পাইছে, তাৰ কষ্টটো মানে ভাল কৰিবৰ কাৰণে উপায় কি? এটাই উপায় আছে যে মই ক'লোঁ তাক, ভাই মই যি কৰিলোঁ, মই বহুত ভুল কাম কৰিলোঁ, মই নিজে শৰ্মিন্দা, ক'ব লাগিব নাই, মই নিজে শৰ্মিন্দা, মই নিজে লাজ পাইছোঁ, ভাই মাফ কৰি দে, যি হ'ল আৰু আজিৰ পৰা বাদ দে। এইটো হৈছে তৌবা। মানুহৰ ওচৰত এইটো হৈছে শৰ্মিন্দগী আৰু মিলামিলি কৰি লোৱা, আল্লাহৰ ওচৰত চুলেহ কৰি লোৱা, মানে এইটো তৌবা বুলি কোৱা হয়। আৰু এই তৌবাটো যেতিয়ালৈকে আমি নকৰোঁ তেতিয়ালৈকে আল্লাহ তালাই আমাক মাফ কৰি নিদিয়ে। গতিকে বহুখিনি কথা ক'লোঁ, আল্লাহ তালাই আমাক কোৱা আৰু শুনাতকৈ বেছি আমল কৰা তৌফিক দান কৰক। ওমা আলাইনা ইল্লাল বালাগ।